নমস্কাৰ মোৰ ইউটিউব চেনেল মাই কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ফুলকবিৰ লগত ৰৌ মাছ বনাবলৈ লৈছোঁ। আমাক লাগিব ফুলকবি আৰু এটা বিলাহী পেষ্ট বনাই লৈছোঁ, ধনিয়া পাত কেইটামান আৰু হাফ ফ্ৰাই কৰা মাছ কেইপিচমান। পিঁয়াজ এটা কাটি লৈছোঁ, আদা আৰু নহৰু অলপ থেতেলিয়াই লৈছোঁ, কেঁচা জলকীয়া দুটামান কাটি লৈছোঁ। এয়া মছলা লৈছোঁ, জিৰা গুড়ি অলপ, তাৰপাছত এয়া লৈছোঁ ৰেড চিলি পাউডাৰ অলপ, ধনিয়া গুড়ি অলপ, গৰম মছলা অলপ আৰু লৈছোঁ হালধি। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এয়া দেখিছেই নহয় আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত ফুলকবি কেইটা দি দিছোঁ। এতিয়া মই নিমখ অলপ ছটিয়াই দিম আৰু মই হালধি অলপ ছটিয়াই দিছোঁ। এতিয়া অলপ সময় ভাজি কৰি থাকিম। আমাৰ ফুলকবি হাফ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ফুলকবি কেইপিচ মই উলিয়াই দিম। ফুলকবি ফ্ৰাই কৰা একেটা কেৰাহীতে মই আৰু অলপ তেল দি দিলোঁ। এতিয়া আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই দিম পিঁয়াজ। পিঁয়াজবোৰ যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে ল' টু হাই ফ্লেমত ভাজি কৰি থাকিব। এয়া দেখিছেই নহয় আমাৰ পিঁয়াজ ৰঙচুৱা হৈ গৈছে। এতিয়া মই দি দিম আদা আৰু নহৰু বটি থোৱা। অলপ টাইম ভাজি কৰি থাকিম। এতিয়া মছলা দিম মই জিৰা গুড়ি, তাৰপিছত দি দিম ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি দি দিছোঁ, গৰম মছলা দিছোঁ, আৰু দিছোঁ হালধি। এতিয়া অলপ টাইম ভাজি কৰি থাকিম। এতিয়া মই বিলাহীৰ পেষ্ট দি দিছোঁ। বিলাহী পেষ্ট অলপ টাইম ভাজি কৰি থাকিম। আমাৰ মছলা ভাজি কৰা হৈ গৈছে। এতিয়া মই দি দিম ফুলকবি। এতিয়া পানী অলপ দি দিছোঁ। গৰম পানী দিব দেই। আপোনালোকেও আপোনালোকৰ পৰিমাণ অনুসৰি পানী দি ল'ব, কিমান গ্ৰেভি কৰি খায়। এতিয়া মই দি দিম মাছ কেইপিচমান। এতিয়া মই দি দিম জলকীয়া। এতিয়া ঢাকনি দি মাৰি থৈ দিম। 10 মিনিটৰ পাছত মই এতিয়া ঢাকোনটো গুচাই দিম। আমাৰ চব্জি বনোৱা হৈয়ে গৈছে। মই এতিয়া নিমখটো চেক কৰিম। মই নিমখ দিয়া নাছিলোঁ, মানে মাছ ফ্ৰাই কৰোঁতেও অলপ নিমখ দিছোঁ আৰু ফুলকবি ফ্ৰাই কৰোঁতেও অলপ নিমখ দিছিলোঁ। এতিয়া নিমখৰ পৰিমাণটো চেক কৰি লওঁ। মোৰ নিমখৰ পৰিমাণটো অলপ কমিছে, সেইবাবে মই নিমখ অলপ দি দিছোঁ। আপোনালোকেও আপোনালোকৰ পৰিমাণ অনুসৰি নিমখ দি ল'ব। আৰু এতিয়া মই ধনিয়া পাত কেইটামান ছটিয়াই দেখিছেই নহয়
আমাৰ চব্জি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আমাৰ ফুলকবিৰ সৈতে ৰৌ মাছৰ আঞ্জা পৰিৱেশন কৰিবৰ বাবে প্ৰস্তুত হৈ উঠিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। আপোনালোকেও এদিন ফুলকবিৰ লগত ৰৌ মাছ বনাই খাবচোন। কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই।